হাই গাইজ, আজি মই নিজে ৰচা কবিতা এটাৰ আবৃত্তি কৰিবলৈ ওলাইছোঁ। ভাল বেয়া কমেণ্ট কৰিব প্লিজ। কবিতাটিৰ নাম হ'ল সফলতা। তুমি যদি আগবাঢ়িব খোজা বেগাই যোৱা, তল মূৰ নকৰিবা, উজুত খাই পৰি আকৌ উঠি বেগাই যোৱা, ভৰিৰ আঙুলিত তেজ বহবলৈ দিয়া। ভাই, এই পৃথিৱীত কিবা পাবলৈ হ'লে কিবা হেৰুৱাব লাগিব। এই হেৰুৱাখিনিক তুমি আকৌ ঘূৰাই পাব পাৰিবা। তুমি আজিৰ সময়খিনি আকৌ ঘূৰাই নাপাবা। আজিৰ সময় কম্পিটিশ্যনৰ সময়। তোমাৰ দুৰ্বলতাৰ চেলু বিচাৰি আছে আনে, অলপ মাত্ৰ সুবিধা পালে তোমাক কেনেকৈ পিছ পেলাব পাৰিম বুলি। তোমাৰ নোৱাৰা আছে জানো? তুমি কৰিম বুলি ভাবিলে অসুস্থ এভাৰেষ্টিংকো বগাই জয়ৰ ধ্বজা উৰুৱাই থৈ আহিবগৈ পাৰা। এলাহ নকৰিবা ভাই, এলাহক শত্ৰু বনোৱা, বাৰে বাৰে এলাহক পৰাজিত কৰা আৰু সফলতাক দখল কৰা। সফলতাৰ ৰাজ্যতে আছে তোমাৰ সপোনৰ পৰি, যাক তুমি আটাইতকৈ ভাল পোৱা, যাক তুমি বাৰে বাৰে মনত পেলাই থাকা, যাৰ বাবে তোমাৰ জীৱনত খোজেই প্ৰতি সংঘৰ্ষ কৰিয়ে আছা। তুমি পাৰিবা। আনে যদি সফলতাৰ ৰাজ্যত বাস কৰি সুখৰ সংসাৰত জীয়াই আছে, তুমি কিয় নোৱাৰিবা? নোৱাৰো কথাটি সেৰা বেয়া কথা বৰ। মহম্মদ চুলেমান খাই ৰচিত কবিতাটি LP স্কুলত চাই তোমাক ভালকৈ বুজাইছে। নোৱাৰা কথা আছে জানো? আনে যদি পৃথিৱীৰ বাহিৰৰ গ্ৰহত বাস কৰাৰ পৰিকল্পনা কৰিব পাৰে, তুমি কি পৃথিৱীতে থাকি সফলতাৰ পৰিকল্পনা কৰিব নোৱাৰিবানে? সফলতাৰ দুৱাৰ খোল খায়ে আছে, মাত্ৰ তুমি ঠেলা দিলেই খোল খাই যাব। দুৱাৰৰ ৰাস্তাত মানুহেই মানুহ, সেয়ে তুমি বেগাই যোৱা। Thank you.